হাই গাইজ, ৱেলকাম টু মাই চেনেল প্ৰাঞ্জল পৰক আছাম। মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টো মানে কি হৈছে, আজি আমাৰ ভতিজাজনী বাৰ্থডে উপলক্ষে কি কিনো হয় ভিডিঅ'টো চাওঁ আহকচোন সকলোৱে। এইফালে আমাৰ ফাৰ্ষ্ট বাৰ্থডে গাৰ্লৰ বাবে এটা কি পুলি হয় এইটো, বেলফৰি পুলি, এটা জলফাই পুলি ৰোৱা হৈছে। তাৰপাছত আৰু কি হৈছে ভিডিঅ'টো চাই থাকক, আপোনালোকক মই দেখাই আছোঁ বাৰু কেনেকুৱা কি হৈছে জনাব। এইফালে আমাৰ বাৰ্থডে খাবলৈ অহা সকলোকে মানে এটা গছ পুলি দিয়া হৈছে, মানে ঘৰত গৈ গছ পুলি এটা ৰুব। তাৰপিছত আৰু এখন কিতাপ দিয়া হৈছে, মানে এনেই আৰু সৰু উপহাৰ হিচাপে। এতিয়া বাৰ্থডে কেক কাটিব হৈছে আৰু ভিডিঅ'টো চাই থাকক। মই আপোনালোকক যিমান পাৰোঁ যি পাৰোঁ সকলো দেখাই আছোঁ। মানে আইডিয়াটো কেনেকুৱা হৈছে জনাবচোন, যে ভাল হৈছে নে বেয়া হৈছে নে, মানে এনেকুৱা কৰিলে ভাল নে অকল খোৱা কৰিলে ভাল। আপোনালোকে সকলোৱে নিজৰ নিজৰ মতামত মোৰ মানে কমেণ্ট বক্সত জনাই দিলে ভাল লাগে আৰু কেনেকুৱা হৈছে এনেই সকলোৱে ক'বচোন এবাৰ। আমাৰ এইফালে বাৰ্থডে গাৰ্ল কেক কাটিছে আৰু সকলোৱে চাই থাকক। কিন্তু জন্মদিনটো তাত নাপাতি জাজি হাঁচত নাপাতি পিনে নিজৰ গাঁওখনলৈ আহিলোঁ। অহাৰ কথাটো বেলেগ একো নহয়, জন্মদিনটো তাতো পাতিব পাৰিলোহেঁতেন, কিন্তু নিজৰ গাঁওখন সদায় নিজৰ আপোন গাঁও হয়। সেইকাৰণে তাই তাত যিটো ফূৰ্তি পায়, ইয়াত থাকিলে তহঁতৰ লগৰ সমনীয়া পাই পিনে বেছি ফূৰ্তিটো বেছি হয়। সেইটো কাৰণে ইয়ালৈ আহিলোঁ। আজি এই জন্মদিনটোত মই তহঁতক বিশেষকৈ ইয়াৰ বেলেগ নহয়, ব্যতিক্ৰমো ঠিক নহয়, পঢ়া শুনা ল'ৰা ছোৱালীবিলাকৰ বুলিয়ে নহয়, সেইকাৰণে মই অলপ কিতাপ দিবলৈ বিচাৰিছোঁ। মই কালি সেইকাৰণে গাঁৱৰ গ্ৰুপটোত কৈছিলোঁ, তহঁতি কোনে কোনে কিতাপ পঢ়িবি, কি কিতাপ পঢ়িবি বুলি কৈছিলোঁ, কিন্তু কোনো মান নামাতিলে। অংকুৰে ক'লে যে লাইফ অফ এ ড্ৰাইভাৰ দিব লাগে। মই লাইফ অফ এ ড্ৰাইভাৰ এইটো বহি মাত নাই বতা। এতিয়া কথা হৈছে কি, মই কিতাপ অলপ কিনি আনিলোঁ, গছ পুলি লৈ আনিলোঁ।
এটা ৰ'বা দেই মই সেইকাৰণে কি কৰিছোঁ এই কিতাপকেইখন গোটেই তহঁতি গাঁৱৰ লাইব্ৰেৰী বুলি ক'ব পাৰোঁ যিটো লাইব্ৰেৰী আগতে আছিলে সদ্যহতে এই কিতাপকেইখন মই তহঁতৰ সকলো গাঁৱলৈ দিম গাঁৱৰ লাইব্ৰেৰী এইফালে আমাৰ বাৰ্থডে গালে সকলোকে এখন এখন কিতাপ দিছে উপহাৰ হিচাপে মানে পঢ়িবলৈ কেনেকুৱা হৈছে জনাবচোন আপোনালোকে